এতিয়া সকলোৱে সংসাৰ কৰিছে। সংসাৰ কৰাৰ পিছত ল'ৰা ছোৱালী জন্ম দিছে। ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত ল'ৰা ছোৱালীক লালন পালন কৰি ডাঙৰ দীঘল কৰি ভাল মানুহ বনাই দিয়া এটা মাক বাপেকৰ কৰ্তব্য। কিন্তু সেই কৰ্তব্যটো ল'ৰা ছোৱালীৰ ওপৰতো পৰে। এতিয়া আমি দুখে কষ্টৰে যিমানখিনি কাম কৰোঁ আমি ল'ৰা ছোৱালীৰ ওপৰতে খৰচ কৰি ল'ৰা ছোৱালীৰ ওপৰতে আমি চব শেষ কৰি দিওঁ। এতিয়া সেই গাৰ্জেনখিনি কওঁ, আজিকালি যুগ যেনেকুৱা কোনো কাৰো ওপৰত বিশ্বাস কৰিব নোৱাৰি। সেইকাৰণে কওঁ, ল'ৰা ছোৱালীৰ কৰ্তব্যখিনি মাক বাপেকে যি কৰিব লাগে কৰি দিয়ক, কিন্তু নিজে উদঙাই পেলাই নাথাকিব। কেলৈ আজিকালিৰ যুগত টকা নহ'লে মিছা। এতিয়া টকা নহ'লে মিছা কেলৈ, এতিয়া আমি গোটেইখিনি যিমান কষ্ট কৰিছোঁ ল'ৰা ছোৱালীৰ পিছত পেলাই দিছোঁ। ল'ৰা ছোৱালী এতিয়া যেতিয়া ডাঙৰ দীঘল হৈ যাব, বিয়া বাৰু কৰে বা কেইবাটা চাকৰি কৰে, তেতিয়া সেই মাক বা বাপেকক প্ৰতি অৱহেলা কৰে বা নেচায়। ক'ত কৰিছোঁ কি নাই, এতিয়া ল'ৰাটো চাকৰিত গুচি গ'ল, চাকৰিতে ধ্যান দি থাকিলে মাক বাপেকে খাইছে কি কৰিছে কি নাচায়। এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ এই বাহনা যোনটো ঘটনা হৈ গৈছে এনেকুৱা কাৰো লগত যাতে নহয়। সেইকাৰণে আপোনালোকক সকলো অনুৰোধ জনাওঁ, যেতিয়া আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে যিখিনি কৰিব লাগে সেইটা কৰক, কিন্তু নিজৰ কাৰণেও কিবা ৰাখি পেলাই কৰক, যে ভৱিষ্যতত আপোনালোকৰ যেনে সেই ল'ৰা ছোৱালী নাচালে সেই টকা দি মানুহৰ সহায় লৈ পেলাই কিবা এটা কৰি যাব পাৰে। এনেকুৱা সেই বাহনা মানুহজনীৰ নিচিনা ৰুমতে মৰি পেলাই নে সাৰ বন গজিব নালাগে যাতে। এতিয়া সেই বাহনাৰ কথাটো শুনি ইমান বেয়া লাগিছে। এতিয়া সেই মানুহজনী কেনেকুৱা পৰিস্থিতিত কেনেকুৱা মৰিলে, কেনেকুৱা কি কৰিলে আমি সকলোৱে গম নাপালোঁ। তেওঁ নিজে অনুভৱ কৰি পেলাই মৰিছে, কেনেকুৱা মৰিলে তেওঁ কেনেকুৱা পৰিস্থিতিত মৰিছে তেওঁহে অকলে গম পাইছে আৰু ঈশ্বৰে গম পাইছে। সেইকাৰণে সকলো ৰাইজক আৰু সকলো বিশেষকৈ মা বাপেককেইটা কওঁ, ল'ৰা ছোৱালী যোনখিনি কৰ্তব্য কৰক নিজৰ কাৰণে থৈ পেলাই কৰক। নিজৰ পিছত ল'ৰা ছোৱালী নাচালে আপোনাৰ সেই টকাৰ লোভতে সেই ল'ৰাটো বা ছোৱালীজনীও চাব আৰু সেই টকাৰ অভাৱৰ লোভতে মানুহ কিবা কিবি আপোনাক চাব। আজিকালি বাপ ভেলা না ভैया ভেলা চবচে ভেলা ৰুপৈয়া, এইটো কয় শুনা নাই। সেইকাৰণে টকাটো পৃথিৱীত বেছি গুৰুত্ব দিয়ে। টকা দিয়ে মানুহক ধ্বংস কৰে, টকাৰে মানুহক উন্নত ভাল দিশত নিয়ে। সেই টকাৰ কাৰণে মানুহে মানুহক মাৰ্ডাৰ কৰি দিয়ে, টকাৰ কাৰণে মানুহে কিবা কিবি কৰি দিয়ে। সেইকাৰণে সকলোকে কওঁ যাতে টকা নহ'লে চব মিছা। আপুনি টকাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীও মাক বাপেকক লেং মাৰি দিয়ে। এতিয়া বাহনাত যেন সেই মানুহজনী কি হ'ল কি নাই নাজানো, তাই কেনেকুৱা পৰিস্থিতিত ঢুকালে, কি কৰিলে কি নাই, এতিয়া একমাত্ৰ ঈশ্বৰে জানে। আৰু এটা কথা, যাতে শ্ৰদ্ধা আৰু ভক্তি এই দুটাৰ ওপৰতে চব আছে। আপুনি মাক বাপেকক শ্ৰদ্ধা কৰিব, ভক্তি কৰিব, তেতিয়া আপুনি ভাল ফল পাব। এতিয়া যোন ল'ৰাটো বা যোন ছোৱালীজনী মাক বাপেকৰ লগত এনেকুৱা কৰিলে, মাকজনী এনেকুৱা মৰি থাকিলে কোনো গমেই নাপালে, সেই ল'ৰা আৰু ছোৱালীজনী কি সুখেৰে জীৱন যাব নাযায়। সেই পৃথিৱীৰ প্ৰতিশোধ পৃথিৱীতে ভগৱানে দি যায় বা লৈ যায়। এতিয়া আপোনাৰ সেইকাৰণে মোক ভিডিঅ'টো বেছি বনাবলগীয়া হ'ল যে সেই মানুহজনীৰ পৰিস্থিতি এনেকুৱা হৈছে, আমাৰ যেন পিছলৈ নহয় এনেকুৱা পৰিস্থিতি। সেইকাৰণে আমি সদায় ভাবি চিন্তি পিছলৈ কথাটো চিন্তা কৰি চাব লাগিব। আজিকালি যুগে এটা ল'ৰা বিয়া কৰিলে, বিয়া কৰি বোৱাৰী আহিলে, বোৱাৰী অহাৰ পিছত মাক বাপেকক চিনি নাপালে, নিজৰ ভাগত নিজে সংসাৰ কৰিলে। যদি মাকজনী আছে কেনেকুৱা বাপেকটো কৰিছে কি সেইটো নাচায়। আৰু ছোৱালীজনী বিয়া কৰিলে, ছোৱালী যথেষ্ট পৰিমাণ চায় বাৰু, নোচোৱা নহয়, কিন্তু লোকৰ ঘৰতো দিয়া বা লোকৰ ল'ৰাকো ক'ব নোৱাৰে। তথাপি আছে আজিকালি ছোৱালী কিছুমানো আছে, যেতিয়া গিৰিয়েকটোৰ লগত ফুৰিব পাইছে ঘূৰিব পাইছে, কি মাক কি বাপেক কি শহুৰ কোন শাহুৰী এনেকুৱা বুলি ভাবে। গিৰিয়েকটো পাই গ'ল বুলি চব পাই গ'ল বুলি ভাবে, কিন্তু নহয়। সেই ল'ৰাটো বা সেই ছোৱালীজনীক কওঁ যাতে তোমালোকক যেনেকুৱা কষ্ট ডাঙৰ দীঘল কৰি ভাল মানুহ বনাইছে, লাষ্টত তোমালোকৰ ল'ৰা ছোৱালী তোমাৰ মাক বাপেক হয়। তোমালোকে তাৰ কাৰণে মাক বাপেক হৈ পেলাই অকণ শুশ্ৰূষা কৰিবা। সেইকাৰণে সকলো ল'ৰা ছোৱালীকে কওঁ, এই বাহনাত যোনটো ঘটনা হৈছে সেই সকলো মাক বাপেকৰ লগত এনেকুৱা যাতে নহয়। আৰু মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ'খিনি বনালে মানে মানুহৰ জ্ঞানটো বাঢ়িব। সেই জ্ঞানটোৰ কাৰণে মই দিওঁ। আৰু উঠি অহা প্ৰজন্মক মই যেন কওঁ, বাহনাত যোনটো ঘটনা হৈছে তোমালোকে নকৰিবা। তোমালোকৰ আশা কৰি মাক বাপেকে তোমালোকক ডাঙৰ দীঘল কৰি ভাল মানুহ বনাই যাতে তোমালোকে মাক বাপেকক পিছলৈ চোৱা, কিন্তু তোমালোকে যদি এনেকুৱা কৰা তেতিয়া এই মাক বাপেকে কৰিব কি। সেইকাৰণে সকলো ৰাইজক আৰু বিশেষকৈ সেয়া যোনকেইটা মাক বাপেক আছে এতিয়া কওঁ, ল'ৰা ছোৱালীৰ পিছতে চব অনথা শেষ নকৰিব, নিজৰ কাৰণে কিছুমান থ'ব যাতে আপোনালোকৰ বাহনাৰ নিচিনা ঘটনা নহওক। এইটোৱে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিলোঁ।